হেল্ল' বন্ধুসকল, এয়া আপোনালোকৰ মাজত আছে আমাৰ জয়দাৰ মানে কেনেকুৱা আছে, আপোনাৰ বহুত ফেচিলিটি দিয়া আছে। জয়দাই ঘৰত যদি টিং লগাব লাগে টিং লগাই দিব, ঘৰত কাঠৰ কাম আছে কৰি দিব, ফাৰ্নিচাৰৰ কাম আছে চব কৰি দিব জয়দা। আপোনালোকৰ মাজত এয়া জয়দা, আপোনালোক চিনি নাপালে চিনি পাব মোৰ ভিডিঅ'টোৰ দ্বাৰা। এয়া জয়দা আছে আৰু আমাক দেখাব এইকেইজনৰ, আপোনালোকে দেখাব এই যিকেইজন প্লেয়াৰ দেখা পাই আছে গোটেই কেইজনক সুধিলে জয়দাই লিষ্ট পাই যাব। দৰ্শক নহয়, প্লেয়াৰ। ফিল্ডত নামি যাবা প্লেয়াৰ না, অল ক্লিয়াৰ। এয়া জয়দা কি ক'ব কওক, কি কামৰ কাৰণে আপুনি বিখ্যাত? লাইক নকৰিব বিখ্যাত কিহৰ কাৰণে বিখ্যাত চব কৈ দি। আৰু আপোনালোকে গম পাব আমাৰ জয়দা কিহৰ কাৰণে বিখ্যাত আছিল। এতিয়া কিন্তু সেইটো কাৰণে একেবাৰে বিখ্যাত নহয়, 0 আহি গৈছে। এই যে বানপানী হৈছিল, বানপানীত মানে সাপে খুটা মানুহৰ সাপ ধৰবা গৈছিল, ধৰবাতে নিজৰে আঙুলি এটাৰ অৱস্থা কি দেখাই দিয়া জয়দা। এই চাওক আপোনালোকে আঙুলিৰ অৱস্থা, খেতি খাপে কামুৰি আঙুলিৰ অৱস্থা কেনেকুৱা কৰিছে। মানুহটো যে জিন্দা আছে আপোনালোকে দেখা পাইছে, কিন্তু এখেতক সহায় কৰিব এই ভিডিঅ'টোৰ দ্বাৰা। আপোনালোকে কণ্টেক্ট কৰিব। আমাৰ থানা চকত দোকান আছে এখেতৰ, জয়ৰাম থানা চকত আহি জয়ৰাম বুলি ক'লে হ'ল। এই কানকা কৈ দিয়ে জয় কি কাম কৰে কৈ দি। জয় সাপ ধৰে আৰু লগতে কিং কোব্ৰা তাত খুটে অৱস্থা বেয়া কৰি দিছে। এতিয়া সাপ ধৰাটো বাদ দিছে, এতিয়া লাগি আছে ফাৰ্নিচাৰ কামত। ফাৰ্নিচাৰৰ কি কাম কৰে? মানুহৰ চবে মানে ঘৰত মাটি নিলেও কামটো কৰি দিয়ে। এইটো যদি আপোনালোকৰ ঘৰত যদি বান্দৰ সোমায়, বান্দৰৰ কাৰণে বাকচ বনাব, তাতে ভাতটো ৰাখিব পাৰে। আৰু সৰু সৰু ল'ৰা ছোৱালী পঢ়াৰ কাৰণে চকী মেজ এইবোৰ বনায়। আপুনি যে আপোনালোকে, মই আগতে কৈছোঁহে জয়দাৰ কামবিলাক কি কাম কৰি থাকে। আৰু এই কিবা কয় জয়দাই কি কাম কৰে ভালকৈ কৈ দি। নতুন জয়দাই কি কাম কৰে কৈ দি। জয়দাই ফাৰ্নিচাৰ বনাই, বঢ়িয়া ফাৰ্নিচাৰ বনাই। আৰু ইয়াতে ফাৰ্নিচাৰৰ অৰ্ডাৰ দিছে আমাৰ মোবাৰকে। এতিয়া সেই মোবাৰকে বিয়া পাতিব আৰু বেছি দিন নাই। আৰু সেই ফাৰ্নিচাৰৰ ওপৰতে সি ডিপেণ্ড কৰি কিনে বনাইছে। সি বঢ়িয়া মাল বনাই, তাৰমানে মালবিলাকৰ বঢ়িয়া হেৰি আছে, কোৱালিটিবিলাক ভাল। খালি মাজে মাজে ফ্ৰেমবিলাক বেকা কৰে আৰু সেইটো আৰু স্বাভাৱিক কথা। মাজে মাজে আকৌ হেৰি কৰি টানি দিয়ে, সেইটো চিধা হৈ যায়। জয়দা আগতে কি কাম কৰিছিল? জয়দা আগতে স্নেক ধৰিছিল, সাপ, ফেটি সাপ, এইটোক কয় ফেটি সাপ। আৰু শুনা মতে জয়দা আগতে হিৰো আছিল। হিৰোটোৰ নাম কি আছিল মই পাহৰি গলো। এতিয়া ৰাজমিস্ত্ৰী কৰি আছে তেখেতে দোকানখন একবাৰ দেখুৱাই দিয়া। দেখাই দিম ৰাইজক দেখাই দিম। আৰু জয়দা এইটো জয়দা, আমাৰ জয়দা এইটো জয়দা এই বৰ্তমান তামোল খাই আছে এই যায়। আৰু যিখন চিনেমা জয়দা ৰিলিজ নোহোৱাৰ আগতে তাৰমানে চিনেমাত ফ্লপ মাৰি দিলে। এইজন আমাৰ দৈ আছে, দৈ কিবা ক'ব? আপুনি কওক, কিবা এটা কৈ দিয়ক। দৈৰ বিষয়ে কৈ দিয়ক। দৈৰ বিষয়ে নহয়, তাৰ বিষয়ে দৈৰ বিষয়ে ক'বা দিয়া নাই, তাৰ বিষয়ে কওঁ। জয়ৰ বিষয়ে এতিয়া দৈ নহয়, জয়ৰ কথা আৰু তাৰমানে ক'ব লাগে কিবা আছে? জয় উন্নতি হ'ব লাগে, কাম বন পাব লাগে, অলপ সি অলপমান নটেংকি কৰে, খালি সেইটোৱে অলপ বেয়া লাগে। নটেংকিটো কেনেকুৱা কৈ দিয়ক? নটেংকিটো সেনেকুৱা, বেলেগে মাল বনাব দিলে মানে পইচাটো এডভান্স লয়, লৈ কিনে মালটো দিম বুলি কৈ বহুত দিন ঠগায় মানুহক। সেইটোৱে তাৰ ভুল, কিন্তু সেইটো কাম এডভান্স কৰি দিব লাগে সেই মানুহজনক। সেইটো কাৰণে আপুনি আপোনাৰ এটা কুৱেশ্যন, এখেতে কৈছে মানুহ ঠগাই থাকে, কিয় ঠগাই থাকে? আপোনাৰ কামটো ভাল হ'ব লাগে, কিবা এটা কওক। জয়দা কওক, জলদি লৈ নকওঁ আমি। জয়দা ক'ব। মোবাৰকত বিয়াৰ মাল বনাব দিছে। ৰাজু কি ক'বা? পানী খাইলো। নহয়, জয়দাই কি কাম কৰে কৈ দিয়া। আমাৰ ৰাজু খৰা দোকান ধৰি ৰাজু চাহ বনাই, দেখা পাব কি স্পেচিয়েল চাহ বনাই আপোনালোকে দেখা পাইছে।
স্পেচিয়েল চাহ বনোৱা কাণৰ হোটেলত এয়া আমাৰ ৰাজু কাণৰ হোটেলত জয়দা কোৱা কি কি কাম স্পেচিয়েল কামটো কৈ দিয়া কামটো স্পেচিয়েল কামটো কৈ দিয়া জয়দাৰ দোকানখনৰ নাম আছে জয় শ্ৰীৰাম কি নাম আছে জয়দা জয় শ্ৰীৰাম ফাৰ্নিচাৰ হাউচ মিলনপুৰ চাৰিআলি থানা চকত এইখন পাব আপোনালোকে কণ্টেক্ট কৰিব পাৰিব কণ্টেক্ট নম্বৰটো কৈ দিয়া একাউণ্ট নাম্বাৰটো হ'ল 9339697559 আপোনালোকে এই নম্বৰটোত কল কৰিলে তেখেতক পাব আৰু য'তেই কাম ত'তেই পাব আপোনাৰ আমাৰ মাজত আছে বহুতো মানুহ আছে বালিকুচিৰ মানুহ আছে খালিকাজাৰৰ মানুহ আছে হেঙালপাৰাৰ মানুহ আছে বহুত জাগাৰ মানুহ আছে তথাপি কৈ বাত নেহি সব বাদ মে সুধাৰ যায়গা ঠিক আছে বন্ধুসকল এতিয়া আমি ইমানতে সমাপ্ত কৰিলোঁ চবেই কি কৰিবি লাইক কৰবি এই ভাল লাগিছে বন্ধুসকল নাপাহৰিব মোৰ এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি বেল ঘণ্টাটো বজাই দিব ঠিক আছে বাই বাই হেল্ল' ফ্ৰেণ্ডছ বাই